নমস্কাৰ বন্ধুসকল, আশা কৰোঁ চবে ভালে আছে। বৰ্তমান মই এতিয়া আছোঁ উপস্থিত আমাৰ বীণাপানী থিয়েটাৰত, আমাৰ নলবাৰীত হৈ আছে। আৰু এতিয়া আছোঁ ষ্টুডিঅ'ত। তাৰে মাজতে অকণমান হ'লে গান এটা ওলাম বুলি ভাবিছোঁ, আদিবাসী গান। আশা কৰিছোঁ আপোনালোকে বীণাপানী এবাৰ থিয়েটাৰ চাব। খুব ভাল হৈছে। আমাৰ পাগলা মামা মোটামুটি 300 লাগি গৈছে। আৰু ইফালে আমাৰ অলপ মৰম দিয়া, এই ঘৰ মোৰ ঘৰ। আমাৰ নলবাৰীত হৈ গ'ল আমাৰ যোৱাকালি অলপ মৰম দিয়া, আজি আছে এই ঘৰ মোৰ ঘৰ, আৰু অহাকালি পাগলা মামা। শিৱা ডেকা, থেংক ইউ। বঢ়িয়া, ভালে আছো দিয়া। খবৰ বঢ়িয়া। ৰুমি মজা মজা, খবৰ ভাল দিয়া। কেমেৰা উল্টা হৈছে নেকি? ঠিকেতো আছে, ঠিক আছে। আচ্ছা, মই আছোঁ বৰ্তমান ষ্টুডিঅ'ত। এয়া মোৰ বন্ধু ভাইটি। তাৰ মাজতে তাৰে পিছে গান এটা দুৰ্গা পূজাৰ আগে আগে হেৰি কৰিম বুলি ভাবিছোঁ। অনলাইনটো কৈছে। আৰু এইবাৰ যিহেতু গমে পাইছে, মই এইবাৰ থিয়েটাৰ প্ৰথম। আশা কৰিছোঁ ৰাইজৰ সঁচাকৈ মৰম পাম, আৰু বৰ্তমান যিখিনি মৰম হৈছে বহুত পাইছোঁ। আমাৰ যিটো আমাৰ সৰ্থেবাৰীত বহুতখিনি ৰাইজৰ মৰম পাইছোঁ, আৰু যিখিনি কৰিছোঁ বৰ্তমান ৰাইজে খুব ভালকৈ আদৰি লৈছে, বহুত মৰম দিছে, আৰু আশা কৰোঁ এনেকৈ মৰম পাই থাকিম। ৰফিকুল, ভালে আছোঁ দিয়া। নয়নমণি, মজা মজা, ভালে আছোঁ ভালে আছোঁ। মিতা, প্ৰাঞ্জিত ভাইটি, আদিবাসী গান এটা কৰি আছোঁ ৰ'বা। অকণমান চেষ্টা কৰিছোঁ। বঢ়িয়া বঢ়িয়া, চলি আছে এতিয়া নলবাৰীত হৈ আছে। ইয়াৰ পাছত আকৌ 10 কিলোমিটাৰ ভিতৰত আছে এইটো। আৰু লগতে খাপলাংকা বহুত মিছ কৰি আছোঁ। মই 4 তাৰিখৰ পৰা যাম আকৌ খাপলাংকাই। এইকেইদিন অকণমান ৰিহাৰ্চেলৰ কাৰণে টাইমটো মিলাব পৰা নাছিলোঁ। অকণমান লাইনটো আহিছে, এতিয়া গানটো শুনাম বুলি ভাবিছোঁ। এতিয়া ৰাখিলোঁ বঢ়িয়াকৈ। ভালে আছো দিয়া। আশা কৰোঁ থিয়েটাৰ লগ পাম। আদিবাসী হয়। দুৰ্গা পূজাত ওলাব। দুৰ্গা পূজাত মোৰ এখনত 2খন চিনেমা দিব। এখন বড়ো চিনেমা হাফ ব্ৰেইন বুলি, আৰু এখন আমাৰ ইপাৰ সিপাৰ, আমাৰ প্ৰণৱ জ্যোতিদাৰ ডাইৰেকশ্যনত। আছো ভাল ভাল। নাটক চোৱা কমলাপুৰৰ কাষতে চলি আছে। কি জেগা আছে? কহাজাৰ বুলি কয়। কহাজাৰ ন? নলবাৰীত চলি আছে কহাজাৰ। কালি ইয়াৰ পৰা 10 কিলোমিটাৰ বাহিৰত হ'ব অকণমান। অবিনাশ, থেংক ইউ। না, ভাল হৈছে ৰাইজে। ধুনীয়া নাটক এখন খুব ধুনীয়াকৈ লিখিছে আমাৰ সতীশ ছাৰ, আৰু ইফালে আমাৰ সন্মানীয় অভিজিত ভট্টাচাৰ্য।